এক্সাম্পল কেইটামান দিয়া হৈছে যে আই হেভ বট এ নিউ কাৰ আইটো হৈছে ছাবজেক্ট তাৰপিছতে হেভ আই লগত সদায় হেভ বহিব হেজ কেতিয়াও নবহে আই লগত সদায় হেভ বহে তো আই হেভ বট বাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে বট বাই মানে কিনা আৰু বাইটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হৈছে বট হৈছে এ নিউ কাৰ মানে এখন নতুন গাড়ী এখন নতুন গাড়ী কিনিলোঁ মই এখন নতুন গাড়ী কিনিলোঁ এই বাক্যটো ক'ত হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হ'ব 2 নম্বৰতে এটা উদাহৰণ দিয়া হৈছে যে হি হেজ ড্ৰাংক ৱাটাৰ হি হৈছে হি এটা ছাবজেক্ট ইয়াত আহিছে ছাবজেক্ট হি লগত কেতিয়াও হেভ নবহে যেনেকৈ আই লগত কেতিয়াও হেজ নবহে হি লগত কেতিয়াও হেভ নবহে হি লগত সদায় হেজ বহিব আই লগত সদায় হেভ বহিব গতিকে হি হেজ ড্ৰাংক ড্ৰিংকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ড্ৰাংক হয় ড্ৰিংক মানে পিয়া পি খোৱা তো ড্ৰাংক ৱাটাৰ মানে পানী তেওঁ পানীখিনি খালে বা সি পানীখিনি খালে এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা উদাহৰণ 3 নম্বৰতে দিয়া হৈছে যে দে হেভ গন হোম তেওঁলোকে ঘৰলৈ গ'ল তো দে মানে হৈছে তেওঁলোক দে লগত কেতিয়াও হেজ নবহে দে লগত সদায় হেভ বহে দে হেভ গন গ'ৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গন হয় আৰু হোম ঘৰ